হাই গাইজ, মই যে যোৱাকালি ভিডিঅ'টো দিম বুলি কৈছিলোঁ এই যমুনা ঢৌ দেখি ৰাধা পাৰত বহিম মৰ্ণিং টিউনটো প্ৰথমৰ মৰ্ণিং টিউনখন এতিয়া চাব। সেই মৰ্ণিং টিউন এটাই পইণ্ট মনত ৰাখিব, এই যোনকেইটা চা ৰে গা মা পা ধা এই আছে আখৰকেইটা, এইকেইটাৰ আপোনাৰ লাষ্টত অকণমান এনেকৈ হিলাই দিব। খালি অকণমান লাষ্টত যোনটো আখৰ পৰে সেইটোত অকণ এনেকৈ হিলাই দিব। আৰু বেছিকৈ কওঁ, মই আৰম্ভ কৰিছোঁ। মই বজাই যাম, আপোনালোকে চাই যাব আৰু এইটো শুনি যাব। স্ক্ৰীণত মই দি দিছোঁ, তাৰ উপৰি মই কৈ দিছোঁ এবাৰ, আৰু চাই যাওক, বজাই যাম মই। দেখিছে নহয়, গা ৰে সা ৰে গা পা ধা পা। মই আগতে স্ক্ৰীণত দি দিছোঁ, আপোনালোকে চাওক। গা ৰে সা ৰে গা পা ধা পা, তাৰপিছতো আহিব গা পা ধা ধা সা ধা, গা পা ধা সা ধা, ধাটোৰ পিছত অকণ এনেকৈ হিলাই দিব। এনেকৈ হিলাই দিব অকণ, তাৰপিছত পা ধা সা ৰে সা, তাৰপিছত এনেকৈ অকণ হিলাই দিব। তাৰপিছত ধা সা ৰে গা ৰে, সা ৰে গা ৰে সা, তাৰপিছত পিছত অকণ সা মা গা ৰে সা, তাৰপিছত মই স্ক্ৰীণত দি দিছোঁ চাওক, সা মা গা ৰে সা ধা, এই সা মা গা ৰে সাটো এনেকৈ দিব। এনেকৈ দিব, এইটো বস্তু এনেকৈ লৈ যাব। সা মা গা ৰে সা এনেকৈ দিব। তাৰপিছত অকণ চাওক, ধা সা ৰে ধা সা ৰে, ৰে গা, এইখন ধা সা ৰে পিছত ৰে গাটো একেলগে লৈ যাব। তাৰপিছত গা ৰে সা এইখন চাওক। এইটো এনেকৈ আপোনালোকে হ'ব। আপোনালোকে অকণ বস্তুবিলাক অকণ টাচ কৰিব, তেতিয়া মানে শুনিবলৈ ভাল হ'ব আৰু বেছিকৈ এনচিও নিদিব। ইমানেই, মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। এইটোৱে হৈছে মৰ্ণিং টিউনটোৰ, আৰু মই ভিডিঅ' দি থাকিম, আপোনালোকে চাবলৈ নাপাহৰিব। চাব, আজিলৈ ইমানেই।